নমস্কাৰ বন্ধুসকল, মই শতাব্দী। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৱাক টুগেডাৰ উইথ চিল্কীলৈ স্বাগতম জনাইছোঁ। মই কেইদিনমান আগত আমাৰ বিয়াৰ ভিডিঅ'টো ইউটিউবত আপলোড দিছিলোঁ আৰু যিটো আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লৈছে, ৩-৪ দিনমানৰ ভিতৰতে ভিডিঅ'টো 1000তকৈ ওপৰৰ মানুহে চাইছে, যিটোৰ বাবে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু সেই ভিডিঅ'টো আপলোড দিয়াৰ পিছৰ পৰা বহুতো মোৰ বান্ধৱী আৰু কিছু সংখ্যক অচিনাকি ছোৱালীয়েও মোক ইনষ্টাগ্ৰাম, হোৱাটছএপতো বান্ধৱীসকলে মেছেজ কৰি সুধিছিলে যে তোমাৰ ভিডিঅ'টোত দেখিছোঁ তুমি এইটো কৰিছা, কেনেকৈ কৰিছিলা, ক'ৰ পৰা বুক কৰিছিলা, এইবোৰ সুধিছে। আৰু মই বহুতকে মেছেজত বুজাইছোঁ, কিন্তু সকলোকে দেখিছোঁ যে এতিয়া বহুতে সুধিছে আৰু সকলোকে এনেদৰে মেছেজত কৈ থকাতকৈ মই ভাবিলোঁ যে মই এটা মোৰ এই চেনেলটোতে ইউটিউব ভিডিঅ' বনাওঁ, যিটোত মই একেবাৰতে মই কেনেদৰে মোৰ ডেট লোৱাৰ 2 মাহৰ ভিতৰত কেনেদৰে প্ৰিপেয়াৰ হৈ মোৰ বিয়াখন ধুনীয়াকৈ হৈ গ'ল, একো বাধা নোহোৱাকৈ, সেইটো এটা ভিডিঅ'ত মই সকলোকে বুজাই দিওঁ। আৰু যাতে বহুতৰে হয়তো আগত বিয়া আহি আছে, মই গম পাইছোঁ মেছেজবোৰ দেখি, আৰু তেওঁলোকৰ যাতে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা হ'লেও অলপ সহায় হ'ব বুলি মই ভাবিছোঁ। তেওঁলোকৰ বেছি দিন নাই বিয়ালৈ যিহেতু, সেইবাবে মই কেনেকৈ 2 মাহৰ ভিতৰত আগবাঢ়িছিলোঁ সেয়া যদি জনাওঁ, তাকে লৈ তেখেতসকলেও আগবাঢ়িব পাৰিব, যাৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। আপোনালোকক মোৰ আগৰ ভিডিঅ'টো আদৰি লোৱাৰ বাবে বহুত ধন্যবাদ। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই চাগে ধৰিব পাৰিছে যে মোৰ বিয়াখন বহুত বেছি ডাঙৰকৈ হোৱা নাছিলে আৰু একেবাৰে সৰুকৈ হোৱা নাছিলে, এটা মিডিয়াম বাজেটত হৈছিলে, এজ এ মিডল ক্লাছ ফেমিলি বাজেট। আৰু কিন্তু বিয়াখন যথেষ্ট ভালদৰে হৈ গৈছিলে, যেনেকৈ আমি প্লেন কৰিছিলোঁ সেইমতে বিয়াখন হৈছিলে। আৰু তেনেদৰে বিয়াখনত কিছুমান বস্তু আগতীয়াকৈ ধৰক বুক কৰিব লাগে বা আগতীয়াকৈ জনাই থ'ব লাগে, সেই কামবোৰ যদি আমি সুকলমে আগতীয়াকৈ কৰি যাওঁ, তেতিয়া বিয়াখনৰ সময়ত কোনো বাৰ্ডেন নোহোৱাকৈ, প্ৰেছাৰ নপৰাকৈ আমি ধুনীয়াকৈ বিয়াখন পাতিব পাৰোঁ। সেই বিষয়ে মই আপোনালোকক মোৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু ইয়াত মই সকলোৰে বিয়াৰ কথা বা গোটেই অসমীয়া বিয়াৰ কথা নকওঁ, কেৱল মই মোৰ নিজৰ অভিজ্ঞতা ক'ম। আৰু ইয়াত অসমীয়া বিয়া বুলি ক'লে এতিয়া ধৰকচোন বিভিন্ন ধৰণে বিয়া অনুষ্ঠিত হয়। কিছুসকলে চকলং কৰে, কোনোৱে হোম কৰে, আৰু কিছুসকলে ভকতৰ দ্বাৰা বুজনি দি আশীৰ্বাদ লয়, তেনেদৰেও হয়। মোৰ বিয়াত হোম কৰিছিলে, সেইবাবে মই তাকে লৈহে কেনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ ক'ব পাৰিম। আহক আৰু দীঘলীয়া নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই প্ৰথমতে বিয়া যেতিয়া আমি ডেট ল'বলৈ গৈছিলোঁ, তেতিয়া আমি ভাবি গৈছিলোঁ যে আমাৰ বহাগতে বিয়াখন হওক, মোৰ ঘৰৰ মানুহে ভাবিছিলে। আৰু সেইমতে আমি ভাবিছিলোঁ যে বহাগত কেনেকৈ 2-3টামান ডেট লওঁ, যাতে আমাৰ এটা ডেট লৈ ল'লে কেতিয়াবা কিছুমান ক্ষেত্ৰত অসুবিধা হৈ যায়, বস্তুবোৰ বুক কৰাৰ ক্ষেত্ৰত বিশেষকৈ। সেইবাবে আমি 2-3টা ডেট বিচাৰিছিলোঁ আৰু আমাক 3টা নে 4টা ডেট দিছিলোঁ, কিন্তু লাষ্টত গৈ আমি 2 মে'টোকে ফাইনেল কৰিছিলোঁ। আৰু এইখিনিতে এটা কথা যে আপোনালোকে যেতিয়া ডেট এটা বিচাৰিব, যিটো ছিজনত বিচাৰোঁ বুলি ভাবে, সেই ছিজনটোত পাৰিলে আপোনালোকে 2-3টা ডেট ল'ব। কাৰণ আপোনালোকে যদি ভেনু বুক কৰে, সেই ডেটটোত হয়তো নাপাব পাৰে, বা কাৰিকৰ যদি বা কেটাৰিঙৰ কাৰণে যিটো বুক কৰে, তাৰ ক্ষেত্ৰত যদি সেই ডেটটোত নাপায়, তেতিয়া এটা কম্প্ৰমাইজত আহি তাৰ ওচৰে পাজৰেকৈ থকা ডেটটো ল'ব পৰা যায়। সেইবাবে 2-3টা ডেট উলিয়াব পাৰিলে ভাল, যদি মিলে। আৰু তেনেদৰে আমি যেতিয়া ডেটটো প্ৰথম লোৱাৰ পিছত দেখিছোঁ যে মাত্ৰ 2 মাহ আছে। এতিয়া কেনেকৈ 2 মাহত হ'ব, সেইটো এটা মনত বহুত ডাঙৰ টেনশ্যন হৈ গৈছিলে সকলোৱে। তথাপিও আমি প্লেন কৰিছিলোঁ আৰু আগতে এটা ভাবি থৈছিলোঁ যে বহাগত যদি বিয়া হয় আমি কেনেদৰে আগবাঢ়িব লাগিব, তাৰমানে কি কৰিব লাগিব, ক'ত কি কৰিম, সেইমতে ডেট ল'লোঁ। ডেট লৈ প্ৰথমতে আমি আমাৰ হোমপুৰি বিয়া পাতিছিলোঁ যিহেতু, সেইবাবে হোমৰ বাবে পুৰোহিত লাগে, 3-4জন লাগে মানুহ। তেওঁলোকক আমি প্ৰথমতেই কৈ থৈছিলোঁ, ঠিক কৰিলোঁ, তেওঁলোকক এটা নিমন্ত্ৰণ হিচাপে দিলোঁ। তাৰপিছত সেইটো এটা টেনশ্যন গ'ল যে আমাৰ বিয়াত পুৰোহিতৰ কামটো হৈ গ'ল। এতিয়া পুৰোহিত ঠিক কৰাৰ পিছতে আমি প্ৰথমতে এটা বাজেট ঠিক কৰি ল'ব লাগিব বাকীবোৰলৈ আগবঢ়াৰ আগত। আৰু বাজেটৰ কথা যেতিয়া আহিলে, এইখিনিতে কৈছোঁ যে ডেট ল'বলৈ যোৱাৰ আগতে চবৰে মনত এইটো এটা থাকে যে আমাৰ বিয়াখন কিমান টকা খৰচ কৰিব পাৰিম তাৰমানে। কাৰণ মেক্সিমামৰটো কোনো লিমিট নাথাকে, কিন্তু আমি এটা যদি বাজেট আমাৰ থাকে যে আমি ইমানৰ পৰা ইমানৰ ভিতৰত যেনে তেনে খৰচ কৰিব পাৰিম, তাতকৈ ওপৰত নোৱাৰিম। আৰু যিমান পাৰে কমাব পাৰিলেতো ভাল কথাই দিয়কচোন।
তেনেকুৱাত আমি মানে এটা ঠিক কৰি লৈছিলোঁ হা, ঘৰৰ সকলোৱে ভাবি, আৰু সেইমতে আগবাঢ়িম বুলি আমাৰ আগতে যিহেতু ঠিক হৈ আছিলে, সেইবাবে বহুত বেছি বাজেট লৈ ভাবিবলগীয়া নহ'ল। তাৰপিছতে আহিলে এতিয়া আমাৰ বাজেট উলিওৱা লগালগ আমি মানে ঘৰত পাতিম নে ক'ৰবাত বুক কৰিম, সেইটো ঠিক কৰাৰ আগত সদায় এখন গেষ্ট লিষ্ট মনত থাকিব লাগে, মানে কিমান মানুহ মাতিম। আৰু কিমান মানুহ মাতিমটো আমি এদিনত বনোৱাটো সম্ভৱ নহয় মানে, আৰু আনকি বিয়াৰ আগদিনালৈকে মানুহ মতাৰ পিছতো মানুহ থাকি যায়, সেইটো হৈ যায় মানে। কিন্তু আমি এদিনতে এখন আমাৰ মানে যিবিলাক একদম ক্ল'জ ৰিলেটিভ, তাৰপিছত অলপ দূৰৰ ফ্ৰেণ্ড, চিনাকি মানুহ এনেকৈ মিলাই এটা আন্দাজত মানে আমি এটা এভাৰেজ উলিয়াইছিলোঁ যে আমি ইমানমান মানুহ বিয়াখনত আমাৰ হ'ব। সেইটো হোৱাৰ লগালগ আমি মানে খুৱাবৰ কাৰণে যি কেটাৰিং ঠিক কৰিম, তাত প্লেট ছিষ্টেম কৰিলেও আপোনাক প্ৰথমতেই সুধিব কিমান মানুহ মাতিব, বা কাৰিকৰ যিটো বুক কৰে তেনে ক্ষেত্ৰতো আপোনাক প্ৰথমতে সুধিব যে আপুনি কিমান মানুহ মাতিব বিয়াখনত। আৰু তেনেকৈ জেগা যেতিয়া ঠিক কৰে ক'ৰবাত বিবাহ ভৱন, তাতো সোধে কিমান মানুহ মাতিব, কাৰণ ছিট কেপাচিটিৰো কথা থাকে, তেওঁলোকৰ পাৰ্কিঙৰ কথা থাকে। সেইটো কাৰণে এখন ডেট লোৱাৰ পিছতে সদায় পুৰোহিত ভকতসকলক ঠিক কৰাৰ পিছত আপোনালোকে এখন যদি মানে এষ্টিমেট মানে গেষ্ট লিষ্ট এখন প্ৰিপেয়াৰ কৰি লয়, সেইখন প্ৰিপেয়াৰ কৰাৰ পিছত যদি ঘৰত পাতে তেতিয়াহ'লে পেণ্ডেলৰ কাৰণে মানুহ ঠিক কৰিব লাগিব। পেণ্ডেলৰ মানুহ তেওঁলোকক জনাব লাগিব যে কিমান জেগা আপোনালোকে দিব, কাৰণ মানুহ সেইমতে কিমান হ'ব, কোনফালে কি হ'ব, ডেক'ৰেশ্যনৰ কথা থাকিব। আৰু আমাৰ যিহেতু চোতালৰ একেবাৰে অভাৱ, সেইবাবে আমি বিবাহ ভৱন ল'বলগীয়া হৈছিলে, আৰু ইমান বেছি অপশ্যনো নাছিলে, যাৰ কাৰণে আমি যিটো ল'ম বিবাহ ভৱন সেইটো আগতে ভাবি থোৱা হৈছিলে। আৰু প্ৰথম তালৈকে গ'লোঁ, ডেট লোৱাৰ 2 দিন পিছতে গৈছোঁ, গৈ দেখিলোঁ যে আমি যিটো ডেটত বিচাৰিছিলোঁ সেই ডেটতে পাই গ'লোঁ। ভাল কথা, আমি সেইটো বুক কৰিলোঁ লগালগ। বুক কৰি, আৰু এইটো এটা কথা দেই, যদি কোনোবাই বিবাহ ভৱন লয় তেতিয়াহ'লে তাত যাওঁতেই তাতো আগেই প্ৰিপেয়াৰ হৈ যাব যে মানে আপুনি কি সুধিব, কি সুধিব লাগিব, কাৰণ তেওঁলোকে ইমান কৈ নাথাকে। সেইবাবে আপুনি নিজেই সুধিব লাগিব তেওঁলোকক যে ধৰক একেলগতে যদি সৰহ মানুহ আহি যায় তেতিয়া ছিট কেপাচিটি আপোনালোকৰ একেলগত বহিব পৰা কিমান আছে, কোনফালে খোৱাৰ ব্যৱস্থা কৰিব লাগিব, হোম যদি কৰে বা চকলং কৰে কোনফালে তাৰ কাৰণে জেগা দিব, জোৰোণ যদি কৰিছে তাত তেতিয়াহ'লে জোৰোণৰ কাৰণে এক্সট্ৰাকৈ এটা মানে জেগা লাগে, আৰ কাপোৰ দিব লাগিব, সেইবোৰ তেওঁলোকৰ কি ব্যৱস্থা আছে, কইনাজনী বা দৰাটো নোৱাবৰ বাবে ক'ত ব্যৱস্থা আছে, সেইবোৰ সকলো সুধি লোৱাৰ পিছত, আৰু তেওঁলোকৰ পিনৰ পৰা খোৱাৰ কাৰণে যি কেটাৰিঙৰ ব্যৱস্থা তেওঁলোকে দিব নে আপোনালোকে আনিলে তেওঁলোকৰ আপত্তি তাত আছে নেকি, বা ডেক'ৰেশ্যন তেওঁলোকৰ পিনৰ পৰা প্ৰভাইড কৰে যদি তাত কিমান প্ৰাইচ হয়, বা নহ'লে আপোনালোকে বাহিৰৰ পৰা ল'ব লাগিব, পাৰ্কিঙৰ কিমান সুবিধা আছে, সকলো সুধি ল'ব। আনকি আমাৰ মানে ক'ভিডৰ 3rd ৱেভ আহিব বুলি এটা ভয় আছিল, যাৰ কাৰণে আমি পইচাটো এডভান্সটো আধা দিব লাগে, দিয়াৰ পিছত সেইটো ৰিফাণ্ড হ'ব নাই সেই পৰ্যন্ত সুধি লৈছিলোঁ বুক কৰোঁতে। আৰু তেনেদৰে সুধি মেলি বুক কৰিব লাগে, আৰু আমিও তেনেদৰে কৰিছিলোঁ। জেগাটো ঠিক কৰিছিলোঁ, বিবাহ ভৱনটো সেইটো ঠিক কৰাৰ লগালগ একেদিনাই আমি ডেক'ৰেশ্যনটো ঠিক কৰি থৈছিলোঁ। আৰু ডেক'ৰেশ্যনৰ কাৰণে আগতে মানুহ মানে চাই থৈছিলোঁ আৰু কাক কম কি কৰিম, সেইটো তেনেকৈ আপোনালোকে ঠিক কৰিব পাৰে। তাৰপিছত বিবাহ ভৱন, তাৰপিছতে তাৰ লগত ডেক'ৰেশ্যন ঠিক হ'ল, বা ঘৰত দিলে পেণ্ডেলৰ কাৰণে ঠিক কৰি লগতে ডেক'ৰেশ্যন ঠিক কৰিলে, সেইবোৰ হৈ গ'ল। এতিয়া বিয়াখনৰ কেতিয়া পাতিম, ক'ত পাতিমটো ঠিক কৰাৰ পিছত আমি কি কৰিছিলোঁ, বিয়াখনৰ মোমেণ্টবোৰ কেপচাৰ কৰিবলৈ আমাক ফটোগ্ৰাফাৰৰ দৰকাৰ হৈছিলে। আৰু আমি কি কৰিছিলোঁ মানে ঘৰৰ মোৰ মা, দেউতা, ভাইটি, দাদা আমি চবেই মিলি এইটো ভাবিছিলোঁ যে আমি যেতিয়া বাজেটখন বনাইছিলোঁ সেই বাজেটত আমি সকলোতকৈ বেছি আমি যিটো খুৱাম মানুহক তাৰ কাৰণে ৰাখিছিলোঁ মানে এষ্টিমেট এটা হেৰি। আৰু বিশেষকৈ ডেক'ৰেশ্যন, ফটোগ্ৰাফাৰ, মেকআপ, মেহেন্দি এইবোৰত মানে আমি অলপ কম দিছিলোঁ পইচাটো, কাৰণ আমি খুওৱাটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবিছিলোঁ মানুহক দেখুৱাতকৈ। কিন্তু সেইবিলাকো লাগিব দিয়কচোন, কাৰণ বিয়াখন এবাৰেই হ'ম, আৰু সেইটো যদি কেপচাৰ কৰি নথওঁ বেয়াও লাগিব। সেইবাবে ফটোগ্ৰাফাৰ আমি যিটো বাজেট ধৰিছিলোঁ সেই বাজেটত পাবলৈ অকণমান মানে প্ৰথমতে দিগদাৰ হৈছিলে। তাৰপিছতে যেনিবা আমাৰ চিনাকিতে পাই গ'লোঁ ভাইটি এজন, তেওঁলোকে বহুত ধুনীয়া কৰিলে, আমি যিটো এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত ভাল কৰিছে, তেওঁলোক বহুত ভাল হয়। তেওঁলোকৰ আমাৰ ফটো, ভিডিঅ' সকলো তেওঁলোকৰ জৰিয়তে আমাৰ ঠিক হৈ গ'ল। আৰু আপোনালোকে যিয়ে বুক, এইখিনিতে মই এটা টিপছ দিওঁ হা, আপোনালোকে যিয়ে বুক কৰে
কৰা আগত প্ৰথমতে লাগিলে পেন পেপাৰ লৈ লিখি লওক যে কি সুধিব আৰু আপোনালোকৰ ৰিকুৱাৰমেণ্ট কি হয়, কাৰণ ফোনটো কৰাৰ লগালগ তেওঁলোকে সুধিবই আপোনালোকক এইটো লাগিব নি। আপুনি যদি আগতে প্ৰিপেয়াৰ নাথাকে তেতিয়া কি হ'ব, হ'ব এইটো দি দিয়া লাষ্টত গৈ দেখিব যে আপোনালোকৰ বাজেট পাৰ হৈ গুচি যাব আৰু নিজেও কনফিউজ হ'ব যে কি লাগে, কি হৈছে, কি কৰিব নাজানিব মানে। আৰু প্ৰথম দিনাই তেওঁলোকক কি লাগে মানে ইমান ফটো চটো পঠাই নাথাকিব আৰু, কিন্তু তেওঁলোকক বুক কৰোঁতে কৈ ল'ব যে মোক এনেকুৱা বস্তু লাগে, ইমান বাজেটত লাগে, আৰু সেইমতে তেওঁলোকক ঠিক কৰি ল'ব, এডভান্সো দিব, তেনেকৈ হৈ যাব। ফটোগ্ৰাফাৰ ঠিক কৰিলে লগত ভিডিঅ' লাগিলে সেয়াও পাতিলে, আমিও তেনেদৰে পাতি লৈছিলোঁ। সেয়া ঠিক কৰাৰ পিছত আহিলে আমাৰ মেকআপ আৰ্টিষ্টৰ কথা। আৰু সকলো ছোৱালীকতো এইটো মানে আজিকালি নহ'লে নহয় নিচিনাই হৈছে, যিমানেই সৰুকৈ বিয়া পাতক, ডাঙৰকৈ বিয়া পাতক, এদিনীয়া পাতক, কেইদিনীয়া পাতক, মুঠতে মেকআপ আৰ্টিষ্ট লাগেই আৰু আজিকালি ছোৱালীসকলক। আৰু এইটো নহয় যে আপুনি আনে বহুত টকা খৰচ কৰিছে ময়ো তেনেদৰেই সেইগৰাকীকে ল'ব লাগিব ইমান টকা খৰচ কৰি, সেইটো নহয় মানে। কিছুমানে বহুত কম ৰেঞ্জত বহুত ভাল মেকআপ কৰে, মই নিজে তেনেকুৱা বহুতৰে মেকআপ কৰা কইনাৰ বিয়া খাইছোঁ। আৰু মেকআপ আৰ্টিষ্ট যেতিয়া ঠিক কৰে, আপোনাৰ যদি আগত বিয়া আহি আছে, সদায় সেই কইনা মানে লোকৰ বিয়া খাবলৈ যাব লাগে আৰু তেওঁলোকৰ বিয়াত কোনে মেকআপ কৰিছে সুধি আহিব, আৰু সুধি পেলাই তেওঁক চাব তাৰমানে। কাৰণ ফটোত চবেই যেতিয়া ফটো আপলোড দিয়ে ইনষ্টাত, সকলোকে ধুনীয়া লাগে মানে, কিন্তু আপুনি যদি ৰিয়েলত এখন বিয়াত কইনাজনীক নেদেখে যে কইনাজনী কিবা উগ্ৰ হৈছিলে মেকআপটো নে লাইট হৈছিলে, সেইটো নেদেখালৈকে আপুনি ডিচিশ্যন ল'বলৈ বহুত প্ৰব্লেম হয় মানে হ'বলগীয়া কইনাবোৰৰ। সেইবাবে মই এগৰাকীয়ে কৰা কেইবাগৰাকীও কইনাৰ বিয়া খালোঁ, খোৱাৰ পিছত তেতিয়াই মই ভাবি আহিলোঁ যে মই এওঁকে ঠিক কৰিম। আৰু সেইমতে মই প্ৰথমতে সেইবাবে তেওঁকে ফোন কৰিছিলোঁ, আৰু তেখেতেও কৈছিলে যে মই ফ্ৰী আছোঁ, পাৰিম। মই তেখেতৰ লগতো তেনেকৈ পাতি ল'লোঁ, মোক কেনেকুৱা ধৰণৰ মেকআপ লাগে, মই কি কৰিম, এনেকৈ পাতি লোৱাৰ পিছত তেওঁক ঠিক কৰিলোঁ। আৰু পিছত মানে এইটো মই ক'বলৈ পাই বহুত ভাল পাইছোঁ যে মোৰ বিয়াত 3টা লোকৰ বাবে তেওঁকে ঠিক কৰিছিলোঁ, জোৰোণ, কইনা ঘৰৰ ৰিচেপশ্যন, দৰা ঘৰৰ ৰিচেপশ্যন। আৰু তেখেতে বাগৰাকী মানে ইমান ভাল মেকআপ কৰিলে, মই নিজে মানে বহুত ছেটিছফাইড। আৰু মোৰ বিয়া খাবলৈ অহা মোৰ কেইবাগৰাকীও বান্ধৱীয়ে তাতে সুধি তেখেতৰ নাম্বাৰ পৰ্যন্ত লৈ গৈছে, মানে মোৰ বিয়া দিনাই মোৰ পৰা লৈ গৈছে, কাৰণ তেওঁলোকৰো আগত বিয়া আহি আছে, তেখেতকে ঠিক কৰিম বুলি ভাবিছে হয়তো, বহুত ভাল মেকআপ কৰিছে। আৰু মই একদম লাইট মেকআপ ভাল পাওঁ, মানে মই উগ্ৰ ভাল নাপাওঁ, আৰু মই যেনেকৈ কৈছিলোঁ মোক একদম তেনেকৈ কৈ দিছিলে, মই বহুত ভাল পাইছোঁ। আৰু তেনেকৈ আপোনালোকেও চাই ল'ব মেকআপ আৰ্টিষ্ট কাক ঠিক কৰে, ঠিক কৰাৰ পিছত তেখেতক মানে আপোনাৰ ৰিকুৱাৰমেণ্টবোৰ কৈ সেই প্ৰথমতে ডেট লোৱাৰ পিছত মেকআপ আৰ্টিষ্টগৰাকীও ঠিক কৰিব। মেকআপৰ লগতে মেহেন্দিও যদি তেখেতেই কৰে তেতিয়াতো বহুত ভাল কথা, তেখেতকে ক'ব পাৰে আপোনালোকৰ যদি বাজেটত মিলে। আৰু যদি নাই মিলা তেতিয়াহ'লে আপোনালোকে মেহেন্দিৰ কাৰণেও বেলেগক ঠিক কৰি ল'ব। আৰু মই অৰ্গেনিক মেহেন্দি প্ৰিফাৰ কৰিছিলোঁ। অৰ্গেনিক মেহেন্দিৰ দামটো অকণমান মানে বেছি হয় ইটো বজাৰত পোৱাটোতকৈ, তথাপিও অৰ্গেনিকটো লগোৱাই ভাল বুলি মই অৰ্গেনিক মেহেন্দিৰ কাৰণে আগতে ওচৰৰ আণ্টি এগৰাকীক ঠিক কৰি থৈছিলোঁ, আৰু তেখেতে মোৰ মেহেন্দিটো কৰি দিছিলে, আৰু যথেষ্ট ভাল হৈছিলে, আৰু 20 দিনমান লাষ্টিং কৰিছিলে, যিটো অৰ্গেনিক লগাইছিলোঁ, জেতুকা পাতৰ পৰা যিটো নিজে ঘৰত বনাই লগাই দিয়ে সেইটো। তেনেদৰে আপোনালোকেও মেহেন্দিটো ঠিক কৰিব মেকআপ আৰ্টিষ্টৰ লগতে। যদি নকৰে মানে কি হয়, বস্তুটো থাকি গ'লে লাষ্টত গৈ আপোনাৰ বিয়া ছিজনত পাবলৈও দিগদাৰ হয়, নিজৰো বহুত টেনশ্যন হয়, আৰু কইনাসকলে টেনশ্যন ল'লেতো কিমান প্ৰভাৱ পৰে জানে। আৰু সেইবাবে ডেক'ৰেশ্যন, ফটোগ্ৰাফাৰ, মেহেন্দি, মেকআপ আৰ্টিষ্ট সেইবোৰ চব একে সময়তে ঠিক কৰি ল'ব। এতিয়া এইখিনি হৈ গ'ল। তাৰপিছতে আমি কি কৰিছিলোঁ, আমি কেটাৰিঙৰ লগত কথা পাতিছিলোঁ, আৰু আমি ভাবিছিলোঁ যে ডেক'ৰেশ্যন, মেকআপ এইবিলাকত যিমান পইচা খৰচ কৰিম তাতকৈ বেছি আমি মানে মানুহক খুওৱাটোৰ ক্ষেত্ৰত খৰচ কৰিম, কাৰণ আমি বিয়া মাতোঁতেই এনেকৈ মাতোঁ ন যে আমাক আশীৰ্বাদ দিব আৰু কিবা অকণমান খাই পেলাই যাব মানে মানুহক। সেইবাবে আমি খুওৱাটোৰ কথা বেছিকৈ ভাবিছিলোঁ। কি হ'ল নহ'ল নাজানো, আমি ভালেই পালোঁ বাৰু, যথেষ্ট ভাল পালোঁ। আমি সেইকাৰণে মানে প্ৰফেশ্যনেল মানুহে বিচাৰিছিলোঁ খুওৱাটোৰ ক্ষেত্ৰত, আৰু পাইছিলোঁ সেইমতে। আমাৰ বাজেটো সেইমতে অলপ তাত বেছি ৰাখিছিলোঁ সেইটো খুওৱাটো। এইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে ক'ত বেছি খৰচ কৰিব বিচাৰে, আমি সেইটোত কৰিছিলোঁ। আৰু তেওঁলোককো আমি প্ৰথমতেই ভাবি লৈছিলোঁ, কাৰণ যোনদিনাখন লগ কৰিব সেইদিনাখন সুধিবই যে কি খুৱাব, লিষ্ট কওক।
আৰু আপুনি যদি নাজানে এনেকুৱা বস্তুৰ নাম ক'ব যে আপুনি নিজেও মানে কনফিউজ হৈ যাব সেইটো কাৰণে আগতীয়াকৈ আমি ভাবি থৈছিলোঁ যে মিনিমাম এইকেইটা আইটেমেই খুৱাম আৰু তেওঁলোকে যদি বেলেগ কিবা কয় আমি চাই ল'ম তাৰপিছত আমি যেতিয়া কথা পাতিলোঁ আমি আইটেম বহুত মিনিমাম ৰাখিছিলোঁ কিন্তু আমি তাৰ কোৱালিটি আৰু কোৱান্টিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ বুলি তেখেতসকলক বুজাই দিছিলোঁ যাৰ বাবে তেওঁলোকেও তেনেধৰণে ছাৰ্ভিচ দিছে আমি যথেষ্ট সুখী আৰু আমাৰ কেটাৰিঙৰ মানুহকেইজন দাদাকেইজনক লৈ আৰু ভাল হৈছিলে সেইটো ক্ষেত্ৰত বুলি ভাবোঁ তাৰপিছতে আপোনালোকে এতিয়া ডেট ল'লে ডেট লোৱা লগালগ জেগাটো ঠিক কৰিলে ঘৰত হ'ব নে বিবাহ ভৱনত হ'ব তাৰপিছত জেগাটোতে ডেক'ৰেশ্যন কাৰ হতুৱাই কেনেদৰে কৰাব ঠিক কৰিলে তাৰপিছত কইনাগৰাকীৰ কাৰণে মেকআপ হৈ গ'ল মেহেন্দি হৈ গ'ল ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফী হৈ গ'ল সেইখিনি হোৱাৰ পিছত খাবৰ কাৰণে কেটাৰিঙো হৈ গ'ল আৰু প্লেট ছিষ্টেম কৰিলে সেইটো আপোনালোকে পাতি ল'ব তেখেতসকলৰ লগত আমি প্লেটতকৈ মানে বুফেটো বেছি প্ৰিফাৰ কৰিলোঁ আৰু সেইটো হৈ যোৱাৰ পিছত এতিয়া কোনোৱে আৰু কিছুমান অপশ্যনেল বস্তু আছে যিবোৰ বিচাৰে ধৰক ডিজে বিচাৰে আপুনি যদি ডিজে বিচাৰে বা দৰা আহিব সময়ত এটা বিহু বহুতে বিচাৰে মানে এটা বিহু টিম থাকক দৰা আদৰিবলৈ সেইবোৰ যদি আপোনালোকক লাগে তেতিয়া বাজেটত মিলে তেতিয়াহ'লে আপোনালোকে তেতিয়াই মানে প্ৰথমতেই তেওঁলোককো ঠিক কৰি ল'ব কাৰণ পিছলৈ এইবোৰ বস্তু পেলাই নথ'ব পাৰে মই ডিজে বিচৰা নাছিলোঁ সেইবাবে মোৰ বিয়াত ডিজে নাছিলে হ'লেও গান বজাই নাচিছে বাৰু বহুতে আৰু তেনেকৈ আপোনালোকে ডিজে বিচাৰিলে সেয়াও তেতিয়াই ঠিক কৰি ল'ব লাগিব তাৰপিছতে এতিয়া আৰু এটা মই ইম্পৰ্টেণ্ট কথা ক'ম দেই কইনাসকলক বহুতে ঘৰৰ পৰা লগত ফাৰ্নিচাৰ দি পঠায় আৰু ফাৰ্নিচাৰ যেতিয়া যদি দিবলগীয়া হয় আপোনালোকৰ তেতিয়াহ'লে সেই বস্তুটো ডেট লোৱাৰ পিছতেই গৈ ফাৰ্নিচাৰ আপোনালোকে বনাব নে কিনি ল'ব সেয়া ঠিক কৰি ল'ব আৰু মই কোনো ফাৰ্নিচাৰ লৈ যোৱা নাছিলোঁ কেলৈ লৈ যোৱা নাছিলোঁ কাৰণ মই বহুত এই ক্ষেত্ৰত লাকি তাৰমানে যে মোৰ দৰা ঘৰৰ পৰা মানে এতিয়া যিখন মোৰ ঘৰ তাৰ পৰা মোক প্ৰথমতে মানা কৰি দিছিলে যে মোৰ মা দেউতাক কৈছিলে যে আপোনালোকে একো দিব নালাগে ছোৱালীজনী ভালকৈ উলিয়াই দিয়ক আৰু লগত একো দি নপঠাব যদি কিবা প্ৰয়োজন হয় আমাৰ ইয়াত যি আছে তাৰে এডজাষ্ট কৰিব আৰু যদি কিবা প্ৰয়োজন হয় ল'ৰা ছোৱালী যথেষ্ট পঢ়া শুনা কৰি আহিছে তেওঁলোক কেপেবল হয় কিবা কৰি তেওঁলোকে নিজে লাহে ধীৰে যি তেওঁলোকৰ দৰকাৰ আছে সকলো কিনি ল'ব আপুনি নিজে লগত বহুত কিবা কিবি দি পঠাব নালাগে প্ৰথমতে সেই বুলি কৈছিলে আৰু মই এই ক্ষেত্ৰত মানে বহুত লাকি মই আৰু মোৰ মা দেউতা আৰু লগতে মানে কেনেদৰে ক'ম আৰু যে এইটো কোৱাৰ পিছত কি হয় আমি তথাপিতো বহুত সুধিছিলোঁ কিন্তু তেওঁলোকে নাই নিজৰ সেইটোতে থাকিলে যে আমাক একো নালাগে আৰু সেইবাবে মই একো লগত ফাৰ্নিচাৰ লৈও অহা নাছিলোঁ কেইটামান মোৰ নিজৰ ব্যৱহাৰ কৰা প্ৰয়োজনীয় বস্তুহে লৈ আহিছিলোঁ বজাৰ কৰি আৰু এই ক্ষেত্ৰত মানে আজিকালি বহুতেই মানা কৰে দেই এইটো নহয় যে অকল আমি কৰিছোঁ বহুতেই আজিকালি কইনাসকলক মানে লগত ফাৰ্নিচাৰ আনিব নালাগে বুলি কয় আৰু এই ক্ষেত্ৰত আমিও মানে এটা পদক্ষেপ লৈছোঁ আৰু আমি বিচাৰোঁ যে এনেদৰে সকলোৱে যদি মানা কৰে দিয়কচোন কম বেছি পৰিমাণে কিমান ছোৱালী যে মাক দেউতাকৰ এই ক্ষেত্ৰতে আটাইতকৈ ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি ডাঙৰ বোজা থাকে আৰু সেই বস্তুটো যদি মানে অলপ হ'লেও ছোৱালীৰ দেউতাকে ফ্ৰীকৈ যদি নিজৰ ছোৱালীজনীক বিয়া দিব পাৰে বহুত ভাল লাগিব দিয়কচোন সেইটো সকলোৰে ক্ষেত্ৰত খাটিব আপুনি আজি যদি মানা কৰিছে নেক্সট আপোনাকো কোনোবাই মানা কৰিব তেখেতকো তেনেদৰে যদি হৈ যায় আমাৰ অসমত এনেও এইবোৰ ইমান নাই তথাপিতো যি আছে সেই ক্ষেত্ৰত মানে এইটো ক্ষেত্ৰত মই বহুত লাকি আৰু যে মই একো লৈ আহিবলগীয়া হোৱা নাই আৰু এতিয়াও মোৰ বিয়াৰ ছমাহ হৈ গ'ল কোনো ধৰণৰ অসুবিধা পোৱা নাই মই ইয়াত আৰু যদি আপোনালোকৰ দিবলগীয়া হয় ফাৰ্নিচাৰ তেতিয়াহ'লে এই ফাৰ্নিচাৰৰ যিটো অৰ্ডাৰ সেইটো ডেট লোৱাৰ এসপ্তাহৰ ভিতৰতে এই বস্তুখিনি যেতিয়া বুক কৰিব অৰ্ডাৰ দিব তেতিয়াই সেইটো অৰ্ডাৰো প্লেচ কৰিব মানে তেতিয়াহে সময়ত গৈ পাবগৈ যিহেতু বিয়ালে বেছি দিন নাথাকিলে তেনেকৈ মই এই ক্ষেত্ৰত এইটো টেনশ্যন নাছিলে তাৰপিছত আমি নেক্সট ভাবিলোঁ ইনভিটেশ্যন কাৰ্ডৰ কথা দেই ইনভিটেশ্যন কাৰ্ডৰ ক্ষেত্ৰতো কি হ'ল বিয়ালে মানে আমাৰ খুব কম সময় আছিলে আৰু বিয়াৰ সকলো বজাৰৰ পৰা যোগাৰলৈকে আছিলে সেইটো কাৰণে আমি ইনভিটেশ্যন যিখন গেষ্ট লিষ্ট মানে বনাই ল'লোঁ আন্দাজত তাৰ ওপৰত বেছ কৰি আমি ইনভিটেশ্যন কাৰ্ড বহুত কম ছপাবলৈ দিছিলোঁ হয়তো 100-150 বা কমো হ'ব পাৰে তেনেকুৱা ছপাইছিলোঁ
আৰু কি হৈছিলে আমি ঘৰৰ ওচৰে পাজৰে বা নিজৰ ডিষ্ট্ৰিক্টত গৈ পেলাই মাতিলোঁ বহুত মানুহকে ইনভিটেশ্যন কাৰ্ড দি মাতিছোঁ ইভাগে ঘৰত তামোল পাণ দি মাতিছোঁ কিন্তু আমি বেছিভাগ মানুহকে ফোন কৰি মাতিলোঁ আৰু হোৱাটছএপত যিটো ইনভিটেশ্যন ওলাইছে আজিকালি সেই তেনেদৰে মাতিছিলোঁ আৰু আহিছেও মানুহ আজিকালি এইবোৰ কোনো ধৰি নাথাকে যে আপুনি ফোন কৰি মাতিছে বা কিবা আমাক কাৰ্ড দিয়া নাই সেইটো নহয় মানে আপোনালোকে তেনেকৈ মাতিব পাৰে আৰু যদি আপোনালোকে অনলাইন মাতে তাতে এটা সুবিধা কি হয় আপোনালোকৰ কষ্টটো কমে আৰু আপোনালোকৰ মানে যিটো অহা যোৱা ক্ষেত্ৰত সেইটো ক্ষেত্ৰত আপোনালোকৰ কষ্টও কমিলে সময়ও বাচিলে আৰু কোনোবাই সেইটো ক্ষেত্ৰত পইচাও বাচিলে বুলিও ধৰিব পাৰে যদি ভাবে তেনে ক্ষেত্ৰত মানে এইটো অনলাইন ইনভিটেশ্যনটো কৰিলে কম সময়ত বিয়া হ'বলৈ বহুত সুবিধা হয় আৰু এতিয়া আমাৰ সকলোবোৰ এইখিনি হৈছে আপুনি ডেট লোৱাৰ যিমান পাৰে এসপ্তাহ 10 দিনৰ ভিতৰত এইখিনি বুক কৰি যদি ল'ব পাৰে মই কৈছোঁ নহয় তেতিয়া বিয়াখনলৈ আপোনালোকৰ লাগিলে কেইদিন থাকক এমাহে থাকক কোনো টেনশ্যন নাই মানে কাৰণ এইখিনি বুক কৰিলে আপুনি এডভান্স দিলে দি মেলি আপুনি এতিয়া আৰামত বাকী বজাৰ যিখিনি থাকিব বিয়াৰ সেইখিনি কৰক যোগাৰ কৰক ঘৰত কেনেকৈ কি কৰিব সেইখিনি কৰি থাকক তাৰপিছত বিয়াৰ আগদিনা বাকী পে'মেণ্টখিনি কৰিলে সময়মতে বস্তু আহি পালে আপোনাৰ বিয়া ধুনীয়াকৈ হৈ যাব আৰু এইখিনিতে এটা টিপছ দিয়ে আপুনি যেতিয়া কিবা এটা বস্তু বুক কৰিছে সদায় তাৰ পৰা ৰিচিপ্টটো লৈ আহিব আহি সেইটো ভাল এবাৰ মোবাইলত ফটো মাৰিও থ'ব আৰু যিটো ফিজিকেল মানে ৰিচিপ্ট দিব সেইটো ভালকৈ থৈ দিব লগতে কি কৰিব আপুনি অনলাইন যদি কাৰোবাক পইচা দিছে অনলাইন ট্ৰেনজেকশ্যন কৰিছে গুগল পে' ফোনপে' যদি কিবাও কৰিছে সেইটো সদায় স্ক্ৰীনশ্বট মাৰিব আৰু হেৰাই যায় স্ক্ৰীনশ্বটবোৰ সেইকাৰণে এটা ফল্ডাৰ বনাই যিটো কিমান আপুনি ক'ত পে'মেণ্ট কৰিলে গোটেই স্ক্ৰীনশ্বটবোৰ ৰাখিব লগতে যদি ক'ৰবাৰ পৰা ৰিচিপ্ট আনিছিলে তাৰো ফটো এটা তুলি পেলাই আপুনি সেই ফল্ডাৰটোত ভৰাই থ'ব কাৰণ বিয়াৰ দিনাখন বা বিয়াৰ পিছদিনা বা বিয়া আগদিনা সাধাৰণতে মেক্সিমাম পে'মেণ্টখিনি কৰিবলগীয়া হয় আৰু সেই সময়ত কি হ'ব আপোনালোক সকলো ইমানেই বিজি হৈ থাকিব বা ইমানেই এটা মানে প্ৰেছাৰ পৰি থাকে সেই সময়ত আপুনি বেলেগকৈ ক'ৰবাত বিচাৰি ফুৰিবলৈ কিমান দিছিলোঁ কি কৰিছিলোঁ বা সেইবোৰ ভাবিবলৈ সময় নাথাকে সেইবাবে তেনেদৰে থৈ দিলে ভাল হয় মানে মই তেনেদৰে থৈছিলোঁ মোৰ ফোনতো থৈছিলোঁ মোৰ ভাইটিৰ ফোনতো থৈছিলোঁ যাৰ কাৰণে আমাৰ একো অসুবিধা হোৱা নাছিলে মানে কাৰো লগত কথা পাতিবৰ ক্ষেত্ৰত আৰু এটা কি কৰিব পাৰে দেই মই কৰিছিলোঁ মানে যদি কোনোবাই ভাল পায় আইডিয়াটো তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে আমি যেতিয়া কিবা এটা বস্তু বুক কৰোঁ ধৰক আমি কিবা এটা 50,000 টকাত যদি বুক কৰিছোঁ তাত আমি 10,000 বা 5,000 টকা এডভান্স দিছোঁ যদি 10,000 টকা এডভান্স দিলোঁ তেতিয়াহ'লে আপুনি বিয়াৰ দিনাখন গৈ বাকী 40,000 দিব লাগিব আৰু সেই 40,000টো আপুনি যদি মাজৰ সময়খিনিত বিয়া বজাৰ কৰি থাকোঁতে পইচাহে ওলাই গুচি যাব পাৰে হাতৰ পৰা তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগে সেই 40,000 10,000 দিলে 10,000 টকা দিলে নহয় 50ৰ বাকী যেতিয়া 40টো আপুনি দিবই লাগিব বিয়া দিনাখন বা বিয়া পিছদিনা হ'লেও সেইটো আপুনি নিদিওঁ বুলি ক'ব নোৱাৰে যেতিয়া সেই টকাটো পাৰিলে আপোনালোকৰ যিটো বাজেট ধৰি পেলাই আপোনালোকে এটা পইচা ৰাখিছিলে ন বিয়াৰ কাৰণে তাৰ পৰা সেই পইচাটো পাৰিলে বেলেগ এটা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি থৈ দিব পাৰিলে ভাল আমি তেনেদৰে ৰাখিছিলোঁ মোৰ দেউতাই কি কৰিছিলে মোৰ ভাইটিৰ এটা একাউণ্টত য'ত মানে তেওঁ সকলো পইচা তেনেকৈ য'ত দিবই লাগিব সেই পইচাখিনি ট্ৰেন্সফাৰ কৰি তাৰ একাউণ্টত ভৰাই থৈছিলে যাতে বিয়াৰ দিনাখন ৰাতিও যদি পে'মেণ্ট বিচাৰিছে কোনোবাই তেতিয়া যাতে ভাইটিয়ে অনলাইন পে'মেণ্ট কৰি দিব পাৰে বা ATMৰ পৰা উলিয়াই দি দিব পাৰে সেইবাবে ভাইটিৰ একাউণ্টত তেনেদৰে ভৰাই থৈছিলে আৰু সেই পইচাটো তেতিয়া আমাৰ বাকী সেই 2 মাহত বজাৰ কৰোঁতে মেলোঁতে টাচ হোৱা নাছিলে যাৰ কাৰণে পইচাটো বাচি গ'ল আৰু আমি সময়ত মানে কাৰো ওচৰত বিচাৰিবলগীয়া বোলে এতিয়া মিলাই দিয়াচোন কাইলৈ দি আছোঁ সেই বস্তুটো নহ'ল তাৰমানে আমি ধুনীয়াকৈ দিব পাৰিলোঁ সেইটো এটা টিপছ হয় আপোনালোকে তেনেকৈ ৰিচিপ্টবিলাক স্ক্ৰীনশ্বটবিলাক ছেভ কৰি থ'ব ফল্ডাৰ বনাই লগতে পইচাটো যদি সম্ভৱ সুবিধা হয় তেতিয়াহ'লে তেনেদৰে ঘৰৰ এটা একেবাৰে ঘৰৰ মানুহৰ এটা একাউণ্টত পইচাটো থৈ দিব পাৰে মানে তেতিয়া বজাৰৰ ক্ষেত্ৰত পইচাটোও বাচে এইটো এটা বজাৰ কৰাৰ ক্ষেত্ৰতো এটা সুবিধা হয় এতিয়া এই সকলো যিখিনি বস্তু মই নাম ক'লোঁ ধৰক ডেট লোৱা জেগাটো ঠিক কৰা বিয়া পাতিবলৈ ডেক'ৰেশ্যন কৰা মেকআপ আৰ্টিষ্ট ঠিক কৰা মেহেন্দি আৰ্টিষ্ট ঠিক কৰা তাৰপিছত ফটোগ্ৰাফাৰ যদি ফাৰ্নিচাৰ অৰ্ডাৰ দিয়ে সেয়া DJ বিহু যি বিচাৰে আপোনালোকে সেই সকলোবোৰ আপোনালোকে পাৰিলে এসপ্তাহ 10 দিনৰ ভিতৰত ঠিক কৰি ল'ব
তাৰ পিছত সেইখিনি ঠিক কৰাৰ পিছত বাকি বিয়াৰ কাৰণে আগবাঢ়িব আৰু এতিয়া বিয়াৰ ক্ষেত্ৰত থাকিলে আৰু আমাৰ বিয়াৰ বজাৰ কৰাখিনিহে আৰু এই বিয়াৰ বজাৰ কৰাৰ ক্ষেত্ৰতো কিছুমান টিপছ আছে হা আৰু মোৰ বহুত এইটো ক্ষেত্ৰত মই বিশেষকৈ বেছিকৈ আগভাগ লৈছিলোঁ আৰু মই সকলো বজাৰ কৰোঁতে মই গৈছোঁৱেই আৰু সেইটো কাৰণে মোৰ এইটোতো বহুত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া ক'বলগীয়া আছে কিন্তু অলৰেডি ভিডিঅ'টো চাগে বহুত দীঘলীয়া হৈছে বিয়াৰ বজাৰৰ কথা ক'লেতো শেষেই নহয় সেইবাবে মই ভাবিছোঁ যে মই নেক্সট আৰু এটা ভিডিঅ' বনাম য'ত আপোনালোকক বিয়াৰ বজাৰৰ ক্ষেত্ৰত বা এই মেকআপ আৰ্টিষ্ট মেহেন্দি আৰ্টিষ্ট তেখেতসকলৰ লগত কথা পাতোঁতেও আপোনালোকে কেনেদৰে মানে কি সুধিব সেই বিষয়ে কিছুমান আইডিয়া দিম কিছুমান টিপছ দিম বুলি ভাবিছোঁ সেইবাবে আপোনালোকৰ কাৰণে মই আৰু এটা ভিডিঅ' আগবঢ়াই দিম যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন তেতিয়াহে মই জানিব পাৰিম যে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকক অকণমান হ'লেও সহায় কৰিব পাৰিছে বুলি আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিব যিসকল আৰু আপোনালোকৰ যদি বান্ধৱীৰ বিয়া হ'বলগীয়া হৈ আছে বিশেষকৈ কইনা তেখেতসকলৰ লগত শ্বেয়াৰ কৰি দিব হয়তো কিবা এটা হ'লেও মোৰ অভিজ্ঞতাৰ পৰা তেওঁলোকৰ যদি সহায় হয় মোৰো ভাল লাগিব আৰু তেনেদৰে আৰু ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু তেতিয়া আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব মই যেতিয়া আকৌ ভিডিঅ' আপলোড দিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ